আজি ইলেকশ্যন কেম্পেইন কেনে হ'ল আপোনাৰ বৰ্ণনা ডিফিনেশ্যন যথেষ্ট ভাল হৈছে আপোনালোকে দেখিছে প্ৰায় 30,000 মানুহ আজি গোট খাইছে বিৰোধী বাদ নোপোৱা হৈছে গতিকে যথেষ্ট ভাল হৈছে আৰু আপোনালোকে দেখিছে সভা কেনেকুৱা হৈছে আপোনালোকে গম পাইছে আমাৰ ছাৰ আপুনি কিমান আশাবাদী এইবাৰ মই পূৰ্ণ শতাংশ আশাবাদী আপোনাৰ অপজিশ্যনৰ বিষয়ে কিবা ক'ব নেকি অপজিশ্যনৰ বিষয়ে মই একো নকওঁ কাৰণ এই সমষ্টিত বিজেপি ইমান সুসংগঠিত দল এটা অগপৰ শক্তিশালী সংগঠন UPPৰ অতি সুসংগঠিত শক্তিশালী সংগঠন গতিকে তিনিটা মহাশক্তিৰ লগত অন্য কোনোবা টিকিব পাৰিব বুলি মই বিশ্বাস নকৰোঁ আপুনি জিকাৰ পিছত ৰাইজৰ ফাৰ্ষ্ট টাইম কি কাম কৰিব ফাৰ্ষ্ট টাইমটো ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল বানপানী আৰু গৰাখহনীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথা তাৰ উপৰি ৰাইজৰ লগত আমি বহি লৈ গোটেই বিষয়বোৰ এটা এটাকৈ সমাধান কৰাৰ চেষ্টা কৰিম কাৰণ আমি আজি কৈ দিলে নহ'ব কোনটো আগত হ'ব কোনটো পিছত হ'ব স্থানীয় সমস্যাবোৰ গুৰুত্ব দিব লাগিব প্ৰথম তাৰ উপৰি যিবোৰ এটা ইঞ্জিনিয়াৰিং কলেজ আমাৰ নাৰ্ছিং কলেজ আমাৰ শ্বহীদৰ নামত যি আমি বিশ্ববিদ্যালয় আমাৰ সাংস্কৃতিক প্ৰকল্প ক্ৰীড়া প্ৰকল্প শিশু প্ৰকল্প এইবোৰ আগবঢ়াই নিয়াৰ চেষ্টা কৰিম লগে লগে আমাৰ মহকুমাৰ আমি দাবী কৰি আছোঁ আমি মহকুমাৰ বাবে যুঁজ দিম আৰু মহকুমাৰ লগত যিবোৰ অফিচ হ'ব লাগে বা কাছাৰী হ'ব লাগে তেনেকুৱা যে আমাৰ খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়কে আদি কৰি তেনেকুৱা অফিচ কাছাৰীবোৰ চব ভোট পাম বুলি ভাবোঁ মই কেনেকৈ কম কিমান ভোট পাওঁ মোক চব মানুহে ভোট দিম বুলি কৈছে এইবাৰ ৰাইজে আপোনাক ভোট দিব লাগে বুলি কিয় দিব লাগে আপোনাৰ মতে এবাৰ দিব নালাগে মইতো কাম কৰি আছোঁ মই প্ৰায় 20টা বছৰ ধৰি এই সমাজত নিৰৱচ্ছিন্নভাৱে কাম কৰি আছোঁ আৰু ভালকৈ কাম কৰিম সেইকাৰণে মোক ভোট দিব লাগে কাৰো লগত কণ্টেষ্ট হ'ব বুলি নাভাবোঁ কাৰণ তিনিটা মহাশক্তিৰ আমি মিত্ৰজোঁটৰ প্ৰাৰ্থী এতিয়া কাৰ হ'ব কেনেকৈ জানে যিয়ে মোতকৈ কম পায় তাৰ লগত কণ্টেষ্ট হ'ব